নমস্কাৰ বন্ধুসকল মোৰ নাম হৈছে জ্যোতিময় আৰু আপোনালোকে চাই আছে টেকনিক্যাল জ্যোতিময় আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছো এনে এটা ভিডিও য'ত মই আপোনালোকক কম গুগল প্লে ষ্টৰৰ প্ৰয়োজনীয় টপ 5 এপ যি 1 MB তকৈ কমত উপলব্ধ হয় বন্ধুসকল ভিডিওটো সম্পূৰ্ণ চাওক এই ভিডিওটো চাই আপোনালোকক নিশ্চয় ভাল লাগিব কিয়নো এই এপ কেইটা খুবেই প্ৰয়োজনীয় আপোনাৰ যদি মোবাইল হেৰাই নহয় তেতিয়াও আপুনি বিচাৰি পাব এই আন্ডাৰ 1 MB এই কাৰণে ভিডিওটো সম্পূৰ্ণ চাওক এতিয়া মই গুগল প্লে ষ্টৰ ওপেন কৰিলো আৰু যিটো এপ দেখাম মই আপোনালোকক এই প্ৰথম এপটোৰ নাম হৈছে ভিয়া ব্ৰাউজাৰ বন্ধুসকল এই এপটো আপোনাৰ বাবে হৈছে মাত্ৰ 552 KB অৰ্থাৎ 552 KB এইটো এপ আপোনালোকে হয়তো ক্ৰম ব্ৰাউজাৰ ইউচি ব্ৰাউজাৰ ইত্যাদিবিলাক আপোনালোকে হয়তো ইউজ কৰি আছে কিন্তু মই আপোনালোকৰ বাবে লৈ আহিছো 552 KB এটা ব্ৰাউজাৰ যিটো ব্ৰাউজাৰ বহুতে ফাষ্ট মই আপোনালোকক ইউজ কৰি দেখাম এই ব্ৰাউজাৰটো আপোনালোকে ইনষ্টল কৰি ল'ব ভিয়া ব্ৰাউজাৰ গুগল প্লে ষ্টৰৰ পৰা মই অলৰেডি ইনষ্টল কৰি থৈছো এইটো খুবেই ভাল ব্ৰাউজাৰ মাত্ৰ 552 KB আৰু এই ব্ৰাউজাৰ বহুত ফাষ্ট আৰু এই এপবোৰৰ লিংক আপোনালোকক ডেসক্ৰিপচনতো দিয়া হৈছে তাৰ পৰা আপুনি গৈ কিনে ডাউনলোড কৰিব পাৰে ভিয়া ব্ৰাউজাৰ ওপেন কৰিলে আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখিব এইদৰে আন ব্ৰাউজাৰ দৰে ইয়াতো সকলোবোৰ ফিচাৰ্স উপলব্ধ হয় এতিয়া মই আপোনালোকক দেখাম যে এই ভিয়া ব্ৰাউজাৰে কিমান ফাষ্ট সাৰ্চ কৰে গতিকে মই আপোনালোকক এতিয়া সাপোজ ফেসবুক বুলি যদি মই ভিয়া ব্ৰাউজাৰত সাৰ্চ কৰো অতি কম সেকেন্ডৰ ভিতৰত আপোনাক গুগললৈ লৈ যাব আৰু ফেসবুকৰ বিষয়ে যি দিয়া আছে তাক আপোনাক দেখাব এইদৰে আপুনি যিকোনো বস্তু সাৰ্চ কৰিব পাৰে মাত্ৰ কেই সেকেন্ডৰ ভিতৰত আকৌ যদি মই ইয়াত নিউজ বুলি সাৰ্চ কৰো তেতিয়া আকৌ আপোনাক গুগললৈ লৈ যাব আৰু নিউজৰ বিষয়ে যি দিয়া আছে তাক আপোনাক দেখাব গতিকে আপোনালোকে দেখা পাইছে যে আন ব্ৰাউজাৰতকৈ এই ভিয়া ব্ৰাউজাৰ যথেষ্ট ফাষ্ট বন্ধুসকল ভিডিওটো যদি চাই ভাল লাগে তেনেহলে লাইক কৰি দিব কাৰণ আপুনি লাইক কৰিলে মোক খুবেই ভাল লাগিব এতিয়া আমাৰ #2 এপটোৰ নাম হৈছে গুগল এসিস্ট্যান্ট যাৰ বিষয়ে হয়তো বহুতে শুনিছে যিটো উপলব্ধ হ'ব আপোনালোকক 774 KB বন্ধুসকল এইটো এটা খুবেই ভাল এপ কাৰণ এই গুগল এসিস্ট্যান্ট সঁচাকৈ আপোনালোকৰ বাবে এটা এসিস্ট্যান্টৰ দৰে কাম কৰে আপুনি ইয়াৰ লগত কথাও পাতিব পাৰে মই দেখাম যে গুগল এসিস্ট্যান্টৰ কাম কিদৰে কাম কৰে আপুনি কেনেকৈ ইয়াৰ লগত কথা পাতিব পাৰে কিছুমান স্মাৰ্টফোনত হয়তো এই এপ্লিকেশনটো আগৰ পৰাই থাকিব পাৰে আৰু যিসকলৰ নাই তেওঁলোকে গুগল প্লে ষ্টৰৰ পৰা এই গুগল এসিস্ট্যান্ট এপ্লিকেশনটো ডাউনলোড কৰি ল'ব পাৰে সঁচাকৈ আপুনি যেতিয়া গুগল এসিস্ট্যান্টৰ লগত কথা পাতিব তেতিয়া আপোনাক খুবেই ভাল লাগিব সো তাৰ কাৰণে মই এপটো এতিয়া ইনষ্টল দি লৈছো আৰু ইনষ্টল দি কিনে মই আপোনালোকক দেখাম যে মই কেনেকৈ কথা পাতিম আৰু গুগল এসিস্ট্যান্টে কেনেকৈ মোৰ লগত কথা পাতিব এপটো এতিয়া মই ইনষ্টল দি দিলো আৰু এপটো এতিয়া অলৰেডি ইনষ্টল হৈ গ'ল এতিয়া মই কথা পাতি দেখাম যে কেনেকৈ গুগল এসিস্ট্যান্টে আপোনাৰ লগত কথা পাতিব Hello. Hi, what can I do for you? What is your name? My name, your Google Assistant. My mission, to assist you. My favorite color? Probably blue, but it changes sometimes. Who was Narendra Modi? According to Wikipedia, Narendra Damodar Modi is an Indian politician serving as the 14th and current Prime Minister of India since 2014. Thank you for your information. I'm here to help. Thank you. That's what I'm here for. এইদৰে আপুনি কথা পাতিব পাৰিব আৰু আপুনি যদি কিবা প্ৰশ্ন সোধে প্ৰতিটো প্ৰশ্নৰ উত্তৰ আপুনি পাব এই গুগল এসিস্ট্যান্টৰ মাধ্যমে
এতিয়া মই আপোনালোকক লৈ গৈছোঁ আমাৰ এই ভিডিঅ'টোৰ #3 এপ্লিকেশ্যনটোলৈ যাৰ নাম হৈছে জেটছ আৰু এই এপ্লিকেশ্যনটো 656 KB উপলব্ধ হ'ব আপোনালোকক গুগল প্লে ষ্টৰত। মই আজি এই এপ্লিকেশ্যনটো এইকাৰণে আনিছোঁ কিয়নো এই এপ্লিকেশ্যনটো খুবেই ইউজফুল হ'ব সেইসকল ব্যক্তিলৈ যিসকল ব্যক্তিৰ মোবাইল হেং মাৰিছে নাইবা যিসকল ব্যক্তিৰ মোবাইলৰ নেভিগেশ্যন কিবিলাক কাম নকৰে সেইসকল ব্যক্তিলৈ এই এপ্লিকেশ্যনটো খুবেই ইউজফুল হ'ব। গতিকে এতিয়া মই এই এপটো ইনষ্টল কৰি দেখাম যে কেনেকৈ এই এপটোৱে কাম কৰে আৰু যেতিয়া আপুনি ইনষ্টল দি এই এপটো অ'পেন কৰিব তেতিয়া আপোনাৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ দেখা দিব, ঠিক আছে। তাৰপিছত আপোনালোকে যাব ফ্লটিং ফাংচনলৈ আৰু ফ্লটিং ফাংচনলৈ গৈ আপুনি গ' টু ছেটিঙলৈ যাব। তাৰপিছত আপুনি এই জেট টাচটো অ'পেন কৰি দিব। তাৰপিছত আপুনি দেখিব যে আপোনাৰ স্ক্ৰীনৰ মাজত এইদৰে চাৰ্কল টাইপৰ এটা বস্তু ওলাব। আপুনি স্ক্ৰীনৰ মাজত যি চাৰ্কল যি বলৰ টাইপৰ যি বস্তুটো দেখিছে সেই বস্তুটোৱে আপোনাৰ মোবাইলত নেভিগেশ্যন কিৰ কাম কৰিব, ঠিক আছে। এতিয়া কেনেকৈ কাম কৰিব তাক মই আপোনালোকক দেখাই আছোঁ। তাৰপিছত আপোনালোকে ছিংগল টেপ, ডাবুল টেপ, লং প্ৰেছ, ছুইচ আপ এইদৰে বহুত অপশ্যন আপোনালোকে দেখিবলৈ পাব। ছিংগল টেপ বেক কি দিয়া আছে, গতিকে বৰ্ডটোত যদি মই ছিংগল টেপ কৰোঁ ই বেক বটনৰ দৰে কাম কৰিব। চ' মই ইয়াত এতিয়া ডাবুল টেপ অপশ্যনলৈ যাম আৰু ডাবুল টেপ অপশ্যনলৈ গৈ কিনে আপুনি ইয়াত দিয়া বস্তুবোৰ চিলেক্ট কৰিব পাৰে। বহুত বস্তু দিয়া আছে বেক কি, মই ইয়াত চিলেক্ট কৰিছোঁ ছুইচ টু লাষ্ট এপ। এতিয়া মই আপোনালোকক দেখাম যে ছিংগল টেপ কৰিলে কি হ'ব আৰু ডাবুল টেপ কৰিলে কি হ'ব। চ' ছিংগল টেপ কৰিলে বেক যাব আৰু যদি আমি ডাবুল টেপ কৰোঁ আৰু ইয়াত যদি আমি ডাবুল টেপ কৰোঁ তেতিয়াহ'লে আমাৰ যিবিলাক এপ আমি চলাই আছিলোঁ সেই এপবিলাক খোল খাই যাব, ৰিচেণ্ট এপবিলাক খোল খাই যাব আমি এই চাৰ্কলটোত ডাবুল টেপ কৰিলে মানে। চ' এইদৰে যাৰ নেভিগেশ্যন কিবিলাক বেয়া হৈ গৈছে তেওঁৰ বাবে খুবেই ইউজফুল হ'ব এই জেটছ এপটো। যদি আপোনাৰ নেভিগেশ্যন কিবিলাক কাম নকৰে তেনেহ'লে আপুনি এই এপটো ইনষ্টল কৰি লওক। মই এতিয়া আপোনালোকক লৈ গৈছোঁ আমাৰ #4 এপ্লিকেশ্যনটোলৈ। এই #4 এপ্লিকেশ্যনটোৰ নাম হৈছে লক ৱাচ আৰু যিটো আপোনাৰ উপলব্ধ হ'ব 218 KB মাত্ৰ 218 KB এই এপ্লিকেশ্যনটো আপোনালোকক উপলব্ধ হ'ব। এই এপটোৰ কাম শুনি আপুনি আচৰিত হ'ব। এই এপটোৱে কি কাম কৰে যদি আপুনি জানে হয়তো এতিয়াই গৈ এই এপটো ইনষ্টল কৰিব, কিয়নো এই এপটোৰ কামেই এনেকুৱা। আপোনাৰ মোবাইলত যদি কোনোবাই ৰং পাছৱৰ্ড মাৰে তেনেহ'লে এই এপটোৱে সেই ব্যক্তিৰ ফটো আৰু লোকেশ্যন আপোনাৰ জিমেইল একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব। এই এপটো অ'পেন কৰিলে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ দেখিব আৰু তাৰপিছত চেণ্ড এলাৰ্ট ইমেইল ক্লিক কৰিব আৰু ক্লিক কৰি কিনে আপোনালোকক যিবোৰ পাৰ্মিশ্যন এই এপটোৱে বিচাৰে সেই পাৰ্মিশ্যনবোৰ ইনাবেল কৰি দিব, ঠিক আছে। আৰু তাৰপিছত আপোনালোকে সকলোবোৰ বস্তু এলাউ কৰি দিব, ঠিক আছে। এইদৰে লোকেশ্যন খুজিব, লোকেশ্যনো এলাউ কৰি দিব। তাৰপিছত আপোনালোকৰ যিকোনো জিমেইল ID এটা ল'ব আৰু জিমেইল IDটো আপুনি এড কৰিব য'ত আপোনালোকক সেই ব্যক্তিৰ ফটো আৰু লোকেশ্যন পঠিয়াব। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে নাম্বাৰ অফ আনলক এটেম্পছ 1 2 3 দিয়া আছে। মই ইয়াত 1 দি থৈছোঁ। যদি মোৰ এই মোবাইলটোত কোনোবাই যদি এবাৰ হ'লেও যদি ৰং পাছৱৰ্ড মাৰে তেনেহ'লে সেই ব্যক্তিৰ ফটো আৰু লোকেশ্যন মোৰ জিমেইল IDত চেণ্ড হ'ব। ইয়াত আপোনালোকে প্ৰিমিয়াম পাব আৰু এই প্ৰিমিয়ামতো বহুত ধৰণৰ অপশ্যন দেখিবলৈ পাব যিবোৰ আপোনালোকে চাই ল'ব। বন্ধুসকল, এই এপটো যদি আপুনি ইনষ্টল কৰি থয় তেতিয়াহ'লে আপোনাৰ মোবাইলটো যদি ক'ৰবাত চুৰি হয় তেতিয়াহ'লে সেই চুৰি হোৱা মোবাইলটো আপোনাৰ পোৱাৰ সম্ভাৱনা এটা থাকিব। বন্ধুসকল, মই এতিয়া আপোনালোকক লৈ গৈছোঁ এই ভিডিঅ'টোৰ লাষ্ট #5 এপ্লিকেশ্যনলৈ যাৰ নাম হৈছে চেণ্ড ফ্ৰী আৰু এই এপ্লিকেশ্যনটো আপোনালোকক উপলব্ধ হ'ব 137 KB। বন্ধুসকল, এইটো এটা ভেৰি ছেটিছফাইড এপ্লিকেশ্যন হয়। ইয়াৰ দ্বাৰা আপুনি ধেমালি কৰিব পাৰে বা আপুনি ইয়াৰ পৰা ৰিলেক্স ফিল কৰিব পাৰে। যেতিয়া আপুনি এই এপটো অ'পেন কৰিব তেতিয়া আপুনি ইয়াত দেখিব যে ইয়াত আপুনি পাব পানী পাব, জুই পাব,
মানে ইয়াত পানীয়ে কেনেকুৱা ৰিয়েক্ট কৰে বা জুয়ে কেনেকুৱা ৰিয়েক্ট কৰে সেইখিনি আপুনি দেখিব পাৰিব আৰু তাৰ পৰা আপুনি ইয়াত খেল কৰিব পাৰিব পানী এনেকৈ বৰষুণ হৈ পৰিব ইত্যাদি এইদৰে আপুনি পানী জুই বালি ইয়াত সকলোবোৰ পাব এইবোৰৰ পৰা আপুনি ইয়াত খেল কৰিব পাৰে ধেমালি কৰিব পাৰে চ' বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব এইদৰে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ' আনি থাকিম ভিডিঅ'টো প্লিজ এবাৰ লাইক কৰি দিয়ক বহুত কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ কমেণ্ট কৰি ক'ব যে মই কেনেকুৱা ধৰণৰ ভিডিঅ' আনিব লাগে আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰাটো সম্পূৰ্ণৰূপে ফ্ৰী ছাবস্ক্ৰাইব কৰি কাষত থকা বেলৰ আইকনটো ক্লিক কৰক মই আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ত এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় আই অসম